আহিছে এইবাৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পৰা। কাগজ কলৰ কৰ্মীয়ে কিয় আন্দোলন কৰিছে নাজানো। কাগজ কল পুনৰুজ্জীৱিত প্ৰক্ৰিয়া এতিয়া অন্তিম পৰ্যায়ত আছে। এজন কৰ্মচাৰীয়ে প্ৰাপ্য নাপাই গোচৰ দিয়াতে প্ৰক্ৰিয়াটো পলম হৈছে। কাগজ কল কৰ্মীৰ পথ অৱৰোধক লৈ মন্তব্য পাটোৱাৰীৰ। আৰু আমি ইতিমধ্যে আপোনালোকক দেখুৱালো সেই প্ৰতিবেদনযোগে কেনেকুৱা ধৰণৰ এটা অৱস্থা এই মুহূৰ্তত সেই পৰিয়ালসমূহৰ 19টা মাহে দৰমহা নাপাই ৰাজপথত নামিবলগীয়া হৈছে কাগজ কলৰ কৰ্মচাৰী তেওঁলোকৰ পৰিয়াল। কিন্তু কিয় তেওঁলোকৰ আন্দোলন তাৰ কাৰণেই নাজানি হেনো মন্ত্ৰী পাটোৱাৰীয়ে। মই নিজেও এই মিল দুটা ৰিভাইভেলৰ কাৰণে লাগি আছো আৰু ৰিভাইভেলৰ মানে প্ৰস্তাৱ যিটো সেই প্ৰস্তাৱটো ইতিমধ্যে মানে সকলো ডিপাৰ্টমেণ্টৰ পৰা এপ্ৰুভ হৈ সেই গোটেই প্ৰস্তাৱটো এতিয়া মানে আমাৰ মানে প্ৰাইম মিনিষ্টাৰৰ অফিচলৈকে গৈছে। কিন্তু ইন দি মিন টাইম যে আগত যিসকলে ব্যৱসায় কৰিছিল তাৰে এজন ব্যৱসায়ীয়ে তেওঁক মানে পইচা নোপোৱাৰ কাৰণে NCLT এটা কেছ দি দিলে। কেছ দিয়াৰ কাৰণে NCLT ডাইৰেকশ্যন দিছে যে এই ব্যৱসায়ী যে পইচা পোৱা নাই কিয় পোৱা নাই তাৰ ষ্টেটাছটো জনাব লাগে। সেইকাৰণে যোৱা দুখন কেবিনেটত এই মেমৰেণ্ডামখন পাছ নহল এই ব্যৱসায়ীজনে এটা কেছ দিয়াৰ কাৰণে। আৰু এই কথাখিনি মই জাগিৰোডৰ যিখিনি কৰ্মী ইউনিয়ন তেওঁলোকৰ লগত মই আলোচনা কৰিছিলোঁ, তেওঁলোকক মই মাতিছিলোঁ আৰু তেওঁলোকক মই গোটেই কথাখিনি জনাইছিলোঁ আৰু তেওঁলোকে কথাখিনি জানেও। গতিকে তাৰপিছত আজি আন্দোলনটো হোৱা বুলি মই শুনিছোঁ, কিন্তু কি আন্দোলনটো কিয় কৰিলে মই বুজা নাই। কাৰণ এইটো এটা ফাইনেল পৰ্যায়ত এইটো কেবিনেট মেমৰেণ্ডামখন PM